মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমমানৰ সমাজ বিজ্ঞানৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজিৰ পাঠত আমি মুদ্ৰাৰ ধাৰণা আৰু মুদ্ৰাৰ ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰিম। আশা কৰিছোঁ আলোচনাটিৰ পৰা তোমালোক উপকৃত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এতিয়া পাঠৰ মাজলৈ আগবাঢ়োঁ। মুদ্ৰা আমি সদায় ব্যৱহাৰ কৰি অহা এটা শব্দ হৈছে মুদ্ৰা। এই মুদ্ৰা মানেনো কি আহাচোন আমি জানো। ইংৰাজ অৰ্থনীতিবিদ জিঅ'ফ্ৰি কাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ'ল মুদ্ৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অৰ্থাৎ মুদ্ৰা হ'বলৈ হ'লে যিকোনো সামগ্ৰীৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। সমাজতো সেই সামগ্ৰীবিধ গ্ৰহণ কৰিব লাগিব আৰু আইনৰ দ্বাৰাও স্বীকৃতপ্ৰাপ্ত হ'ব লাগিব। সাধাৰণ গ্ৰহণযোগ্যতা থাকিলে যিকোনো সামগ্ৰীকে মুদ্ৰা হিচাপে গ্ৰহণ কৰিব পাৰি। এতিয়া এই মুদ্ৰাৰ সৃষ্টি কেনেকৈ হ'ল আহাচোন আমি মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় তথা স্তৰসমূহৰ বিষয়ে জানিবৰ চেষ্টা কৰোঁ। মুদ্ৰা এদিনতে সৃষ্টি হোৱা নাছিল। মুদ্ৰাই কেইবাটাও ৰূপ পৰিগ্ৰহণ কৰি আজিৰ অৱস্থাত উপনীত হৈছে। মুদ্ৰা ক্ৰমবিকাশৰ স্তৰসমূহক আমি 5টা ভাগত ভাগ কৰিব পাৰোঁ: বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। আমি এতিয়া মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহৰ বিষয়ে জানিবৰ চেষ্টা কৰোঁ। আহা, মুদ্ৰা ক্ৰমবিকাশৰ প্ৰথমটো পৰ্যায় হ'ল বিনিময় প্ৰথা। আমি আগৰ পাঠত বিনিময় প্ৰথাৰ বিষয়ে আলোচনা কৰিছিলোঁ। বিনিময় প্ৰথা হ'ল সামগ্ৰী লেনদেনৰ এক মাধ্যম, য'ত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হয়। কিন্তু বিনিময় প্ৰথাত বিভিন্ন ধৰণৰ অসুবিধা আছিল, যেনে সংগতিবিহীন অভাৱ, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, বিভাজনীয়তাৰ অসুবিধা আৰু মূল্য ভাণ্ডাৰৰ অভাৱৰ ফলত বিনিময় প্ৰথা ক্ৰমাৎ বিলুপ্ত হ'ল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু সেই সময়ত ব্যৱহৃত জন্তুসমূহৰ ভিতৰত প্ৰধানত আছিল ছাগলী। কিন্তু জন্তুমান ব্যৱস্থাটো বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছিল। জন্তুবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নাছিল, অৰ্থাৎ ছাগলীবোৰ একে ৰঙৰ বা একে আকাৰৰ নোহোৱাৰ ফলত পচন্দ অপচন্দক লৈ প্ৰশ্ন উত্থাপন হৈছিল। দ্বিতীয়তে, মহামাৰীৰ সময়ৰ জন্তুৰ উচ্চ মৃত্যুহাৰ। যেতিয়া মহামাৰীয়ে দেখা দিছিল তেতিয়া ছাগলীবিলাকৰ মৃত্যু হোৱাৰ ফলতো জন্তুমান ব্যৱস্থাত সমস্যাৰ সৃষ্টি হৈছিল। আৰু তৃতীয়তে, জন্তুসমূহ বিভাজন কৰাত অসুবিধাই দেখা দিছিল, যিহেতুকে জন্তুসমূহ খণ্ড খণ্ড বা ভাগ ভাগ কৰিব পৰা নগৈছিল। এনে অসুবিধাৰ ফলত জন্তুমান ব্যৱস্থাৰ অৱসান ঘটিছিল আৰু তাৰ ঠাইত ব্যৱহাৰ হৈছিল অমুদ্ৰিত ধাতু মুদ্ৰা। অমুদ্ৰিত ধাতু মুদ্ৰা ব্যৱস্থাত সোণ বা ৰূপৰ মুদ্ৰা
বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। অমুদ্ৰিত ধাতু মুদ্ৰা ব্যৱস্থাটো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল। যেনে প্ৰত্যেকবাৰ লেনদেনতে ধাতুসমূহ নিভাঁজ হয় নে নহয় পৰীক্ষা কৰিব লাগিছিল। দ্বিতীয়তে নিৰাপদে ধাতুসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধা হৈছিল, যাৰ পৰিণতিত ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল। অমুদ্ৰিত ধাতুমানৰ বিলুপ্তিৰ পাছত ধাতু মুদ্ৰাৰ সৃষ্টি হয় যদিও এই ব্যৱস্থাটো অসুবিধাই দেখা দিলে। ছাত্ৰ ছাত্ৰীসকল, আগৰ পৰ্যায়সমূহৰ দৰে ধাতু মুদ্ৰা পৰ্যায়তো বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিছিল। যেনে ধাতুসমূহ অস্থিতিস্থাপক, অৰ্থাৎ ধাতুসমূহক প্ৰয়োজনত বৃদ্ধি কৰিব পৰা নগৈছিল বা কমাব পৰা নগৈছিল। দ্বিতীয়তে ধাতু মুদ্ৰাসমূহো এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধাই দেখা দিছিল, যাৰ ফলত ধাতু মুদ্ৰা ব্যৱস্থাৰ অৱসান ঘটে আৰু তাৰ ঠাইত প্ৰচলন হয় কাগজী মুদ্ৰা। মুদ্ৰাক্ৰম বিকাশৰ শেষৰ পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন হয়। এই মুদ্ৰা কঢ়িয়াই নিয়া সহজ। প্ৰথম অৱস্থাত কাগজী মুদ্ৰা সোণ বা ৰূপলৈ ৰূপান্তৰ কৰা হৈছিল যদিও পাছত কাগজী মুদ্ৰাক মুদ্ৰা হিচাপে গ্ৰহণ কৰা হয়। তোমালোকে ছাত্ৰ ছাত্ৰীসকল চিত্ৰখনলৈ যদি মন কৰা, তেতিয়া তোমালোকে আমাৰ দেশত ব্যৱহাৰ হৈ থকা বিভিন্ন ধৰণৰ কাগজী মুদ্ৰাৰ প্ৰতীক দেখিবলৈ পাবা। আৰু এই কাগজী মুদ্ৰা বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনত বহুলভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাৰাজিৰ পৰা আমি জানিলোঁ যে মুদ্ৰা মানেনো কি আৰু মুদ্ৰাই 5টা পৰ্যায়ত আজিৰ অৱস্থাত উপনীত হৈছেহি। আমি পৰৱৰ্তী পাঠত মুদ্ৰাৰ বৈশিষ্ট্যসমূহ জানিবৰ চেষ্টা কৰিম। আজিলৈ আমাৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।